আমি আলোচনা কৰিম চাইপন চিৰাপৰ বিষয়ে। আসলতে কি সমস্যা দেখা দিলে আমি চাইপন চিৰাপ খাব পাৰোঁ আৰু চাইপন চিৰাপে কি সমস্যা সমাধান কৰিব আপোনাৰ শৰীৰৰ তাৰ বিষয়ে আমি আলোচনা কৰিম। বিশেষকৈ সেইসকল ব্যক্তিৰ বাবেহে চাইপন চিৰাপ অতি গুৰুত্বপূৰ্ণ যিসকল ব্যক্তি নেকি খাবলৈ ইচ্ছা নাযায়, ভোক লাগে ঠিকেই কিন্তু খাবলৈ ইচ্ছা নাযায়। যদি জোৰকৈ খাবলৈ ধৰিছে তেন্তে বমি বমি ভাৱ লাগিছে, 3 বাৰ খাব নোৱাৰে, দিনত 3 বাৰ খাব নোৱাৰে, সেইসকল ব্যক্তিৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। যদি সেইসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা ৰিকুৱেষ্ট কৰি আছোঁ, যদি আপুনি এই ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছে তেন্তে নিশ্চয় আমাক ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেন্তে নিশ্চয় ফলো কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নেকি ভোক অনুভৱ নহয়, ভোক লাগিছে ঠিকেই কিন্তু খাবলৈ ইচ্ছা নাযায়। যদি ৰাতিপুৱা কিবা এটা খাইছে, চাহ তাহ খাইছে, গোটেই দিন কেনেবাকৈ গুচি গ'ল, খোৱাৰ কথা মনতে নাই। যদি জোৰকৈ খাবলৈ ধৰিছে, বমি বমি ভাৱ লাগিছে, 3 বাৰ খাব নোৱাৰে, পায়খানা 2 দিন 3 দিন পিছে হৈ আছে, তেনেবোৰ সমস্যা যদি আপোনাৰ আছে তেন্তে চাইপন চিৰাপ খাব পাৰে। চাইপন চিৰাপ খোৱাৰ পিছত আপোনাৰ 2 দিন বা এদিন এলোহা ভাৱ থাকিব পাৰে, কিন্তু যেতিয়া আপুনি খাবলৈ নোৱাৰিব তেতিয়া আপোনাৰ শৰীৰটো অতি দুৰ্বল থাকে। যেতিয়া আপুনি চাইপন চিৰাপ ল'ব তেতিয়া আপোনাৰ এক্সট্ৰা এনাৰ্জিটো আহি যাব, শক্তিটো আহি যাব। তাৰপিছত আপোনাৰ সেই শক্তিৰ বাবেহে আপোনাৰ শৰীৰটো এলোহা ভাৱ থাকিব, টোপনিৰ ভাৱটো থাকিব। 2-3 দিন পিছত সেইটো আৰু নাথাকে। যদি এইবোৰ সমস্যাত আপুনি ভুগি আছে তেন্তে নিশ্চয় চাইপন চিৰাপ খাব। চাইপন চিৰাপ খোৱাৰ পিছত আপুনি এই সমস্যাৰ পৰা সমাধান পাবই, 100% মই গ্যাৰাণ্টি দি আছোঁ। এই চাইপন চিৰাপ খোৱাৰ নিয়ম হৈছে ৰাতিপুৱা 10 গ্ৰামৰ পৰা 15 গ্ৰাম খাই দিব, আকৌ যেতিয়া সন্ধিয়া গধূলি হ'ব তেতিয়া আকৌ 10 গ্ৰামৰ পৰা 15 গ্ৰাম খাই দিব। এই খোৱাৰ পিছতেই, এই 2 টাইম খোৱাৰ পিছতেই আপুনি সমস্যাৰ পৰা সমাধান পাব। যদি আপুনি এটা খালে আপুনি গম পাব যে কিমান কাম কৰিছে এই চাইপন চিৰাপে আপোনাৰ শৰীৰত। তাৰপিছত আপুনি 2-3টা এনেই খাই দিব। 2-3টা এনেই খাই দিলে আপোনাৰ স্বাস্থ্যৰ এনেই উন্নতি হৈ যাব, আগৰ নিচিনা আপোনাৰ স্বাস্থ্যটো আহি যাব ঘূৰি। তেন্তে চাইপন চিৰাপ আপোনালোকে নিশ্চয় খাব। মই আজি এইখিনিয়ে কৈ বিদায় লৈ আছোঁ। যদি আপুনি আমাৰ চেনেলত নতুন হৈ থাকে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব।